নমস্কাৰ। যৌন উত্তেজনা বঢ়াৰ লগে লগে নাৰীসকলৰ আচৰণ কেনেকুৱা ধৰণৰ হয়, তেওঁলোকৰ আচাৰ ব্যৱহাৰ কি হৈ পৰে, আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। আৰু যদি আপোনালোকৰ কিবা জানিবলৈ ইচ্ছা আছে বা আপোনালোকৰ কিবা অসুবিধা আছে তেনেহ'লে মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব পাৰে। সকলো কমেণ্টৰ এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ অতি সোনকালেই আহিম। যৌন উত্তেজনা বঢ়াৰ লগে লগে বা ৰাগ বৃদ্ধি হোৱাৰ লগে লগে সৰহসংখ্যক নাৰীৰ লাজ ভাৱ আঁতৰি যায়। পুৰুষে অংগচালনা কৰোঁতে নিজৰ কমৰ উঠা-নমা কৰিবলৈ তেওঁ যত্ন কৰে আৰু সজোৰে সাৱটি ধৰা দেখিবলৈ পোৱা যায়। কিছুমান নাৰীৰ যৌন উত্তেজনা বঢ়াৰ লগে লগে মুখেৰে শব্দ উচ্চাৰণ কৰে, পুৰুষৰ কমৰত জোৰে সাৱটি ধৰা দেখিবলৈ পোৱা যায়। খন্তেক পিছৰে মুখৰ শব্দ আৰু দেহৰ চটফটনি নোহোৱা হৈ পৰে। তেতিয়াই বুজিব যে নাৰীৰ ৰাগ মোচন হৈ পৰিছে। নাৰীসকল হঠাৎ সক্ৰিয় মানেই বুজিব যে তেওঁৰ ৰাগ বৃদ্ধিৰ চৰম পৰ্যায়প্ৰাপ্ত হৈছে আৰু হঠাৎ অতিশয় নিষ্ক্ৰিয় মানেই বুজিব যে তেওঁৰ ৰাগ মোচন হৈছে। নাৰীৰ ৰাগ মোচন হোৱাৰ পিছতেই পুৰুষে তেওঁক সম্পূৰ্ণভাৱে বিশ্ৰাম কৰিবলৈ দিয়াটো উচিত। অভ্যাসৰ গুণত কিছুমান পুৰুষে বহু সময় অংগচালনা কৰিলেও বিস্খলন নোহোৱাকৈ থাকিব পাৰে। তেনে পুৰুষে নাৰীৰ ৰাগ মোচন হোৱাৰ পিছতো অংগচালনা কৰি থাকিলে নাৰীসকল অসন্তুষ্ট হয় আৰু তেওঁৰ কষ্ট পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নাৰীৰ ৰাগ মোচন হোৱাৰ পিছত মৰহা কলিৰ ফুলৰ দৰে হৈ পৰে। দেহলৈ নামি আহে ক্লান্তি, লাভ কৰে চৰম তৃপ্তি আৰু চকুলৈ নামি আহে নিদ্ৰা। ৰাগ মোচন হোৱাৰ লগে লগে কিছুমান নাৰীৰ শৌচ প্ৰস্ৰাৱৰ কৰিবলৈ ইচ্ছা কৰা দেখিবলৈ পোৱা যায় আৰু কিছুমানে পানী খাবলৈ ইচ্ছা কৰে। নাৰীৰ চৰম পুলহ লাভ কৰিলে নে নাই সেই কথাটো সম্পূৰ্ণভাৱে জনাটো অত্যন্ত দৰকাৰ। স্ত্ৰীৰ ৰতি তৃপ্তি আৰু ৰাগ মোচনৰ সম্পৰ্কে নিৰ্ভৰ কৰে স্বামীৰ ওপৰত। হয়তো সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। আৰু কিবা অসুবিধা থাকিলে আপোনালোকে মোক নিশ্চয় জনাব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।